হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছেনে? মই ডিপু গঞ্জু। তো মানে আজি আমাৰ ৰুবলৈ দিম, দেওবাৰে ৰুবলৈ দিয়া কথা আছিলে। তো মানে দেওবাৰে নহ'ল ৰোৱা, পাৰদিনাখন অকণমান খেলি মেলি কাৰণত নাহিলে। তো আজি আহিছে, আজি ৰুবলৈ দিম। তো চাওঁ ব'লক কেনেকুৱা কি হয়, কেনেকৈ আমাৰ প্ৰচেছটো হয় মানে খেতি কৰাটো দেখাই আছোঁ। আমাৰ আপাৰ আছামত কেনেকৈ আমি খেতি কৰোঁ দেখাই আছোঁ, আৰু চাই যাওক মোৰ লগত ভিডিঅ'টো এনজয় কৰক। মানে একদম প্ৰথমৰ পৰা দেখাই আছোঁ ব'লক, কেনেকৈ মানে কঢ়োৱাৰ পৰা আৰু মাটি কঢ়াৰ পৰা কেনেকৈ কি কৰিছোঁ চাই যাওক। Moniale, berarti kucingnya, alwet dulu laptop dulu, nggak bisa. মাছ ওলাইছে কাৰণে মানুহ ঢেৰ মাছ ধৰিবলৈ আহিছে। পুৰা ৰাতিপুৱাই অহা, 4:30মান বজাত অহা। তো চাহ খালোঁ, ঘৰৰ পৰা চাহ মানে গৰম পানী আনিছিলোঁ বিস্কুটৰ লগত, বিস্কুট খালোঁ। এতিয়া পূৰা ভাগৰ লাগি গৈছে আৰু এতিয়া 9টা বাজিলে, যামগৈ আৰু ঘৰলৈ। এতিয়া আমনি লাগে, ৰ'দো ওলাইছে। ভিডিঅ'টো দেখিছাগৈ, নিশ্চয় গম পাইছে এইকেইদিনে কৰা ভিডিঅ' নহয়। পথাৰলৈ যেতিয়াই আহোঁ তেতিয়াই মানে সৰু এটা ক্লিপ মানে ভিডিঅ' কৰোঁ। তো আপোনালোকক ভাবিছোঁ একেদিনে আপোনালোকক এটা ভিডিঅ'তে মানে খেতিটো কেনেকৈ হাল বাইছোঁ, কি কৰিছোঁ, সেইটো আপোনালোকক দেখাম বুলিকৈ মানে ভিডিঅ'টো কৰি আছোঁ। তো চাই যাওক। ড্ৰেছ এযোৰে আছে, নাইব যে একেযোৰে পিন্ধি আহিছে বুলিকৈ ধৰ এইকেইটা ভিডিঅ'কে কৰি আছে। নহয়, এইটো মানে এদিন পথাৰলৈতো সদায় নাহোঁ, যেতিয়া পথাৰলৈ আহোঁ সেইদিনাখনেই মানে ভিডিঅ' এটা শ্বুট কৰোঁ, সৰুকৈ এডোখৰ শ্বুট কৰোঁ। তো আপোনাৰ এইটো মানে এতিয়া কিবা ৰোৱালৈকে দেখাম বুলি ভাবিয়ে এইটো কৰিছোঁ। চাই যাওক ভিডিঅ'টো আৰু এনজয় কৰক। যাওঁগৈ এতিয়া ঘৰলৈ, হ'লগৈ আৰু বৰষুণ আহি আছে পূৰা, ইয়াৰ পালেহি আৰু যাওঁগৈ এতিয়া আৰু থাকি লাভ নাই আৰু। এতিয়া চাওক, মই যাওঁতে পানীয়ে নাছিলে, এতিয়া পানী কিমান হৈ গ'ল চাওক। পূৰা পাহাৰত ডাঙৰ বৰষুণ দিলে, এই চিৰিকেইডাল বুৰি গ'ল দেখিছেনে। নামদাং নদী সকলোৱে চিনি পায় চাগে। এইখন চাওক, আমাৰ ইয়াত ইমান ঠেক আৰু আগলৈ মানে ইমান ডাঙৰকৈ আছে। ইয়াত মানে পাহাৰৰ পৰা ওলাইছেহে আৰু। আজি শুকুৰবাৰ, আজি কঠীয়া উঠাব লাগিব, দেওবাৰে ৰুবলৈ দিব লাগিব। চাওক একেবাৰে বেয়া হ'ল কঠীয়া দেখিছেনে। যিদিনাখন কঠীয়া পাৰিলোঁ সেইদিনাখনে পূৰা ডাঙৰ বৰষুণ দবাপিটা গোটেই কঠীয়া বেয়া কৰি পঠিয়ালে দেখিছেনে। ইফালে অলপমান ভালেই হ'ল বাৰু দেখিছেনে, আৰু নেবাঢ়িলেও একদম ছুটি হৈ থাকিলে। ৰিয়াগঞ্জ গৈ আছে কঠীয়া তুলিবলৈ ধুনীয়াকৈ। চাই দে এবাৰ এইফালে, একো নকওঁ নেকি? ভালকৈ চাওক, এয়া চবেই কঠীয়া তুলি আছে ধুনীয়াকৈ, একদম চাপৰ কঠীয়া দেখিছে নাই, ইমান চুটি পূৰা পীৰা আনি লৈছে ঘৰৰ পৰা আৰু বহি লৈছে, ধুনীয়াকৈ তুলি আছে ইমান। এইবাৰ বহুত চাপৰ হ'ল দেখিছে নাই। আমাৰ ৰিয়াগঞ্জো পূৰা ধুনীয়াকৈ উঠাই আছে। ইয়া এইফালে চাই দে, এইফালে চাই দে, ৰিয়াগঞ্জো কি ধুনীয়াকৈ উঠাই আছে। ইয়া চা আকৌ এইফালে, এইফালে চাই দে। এয়া চাওক, কঠীয়া মুঠাবোৰ ইমান সৰু সৰু হৈছে, মানে চুটি কঠীয়া বান্ধিবলৈ ইমান দিগদাৰ হৈছে, একদম মানে উপায় নাই আৰু দেই। এইখিনি কঠীয়াখিনি একদম চুটি চুটি দেখিছে নাই, মানে নিবলৈ দিগদাৰ হৈছে। এতিয়া গাড়ী এখন মাতিছোঁ, গাড়ী এখন আহিব, গাড়ীখনেদি নিব লাগিব। আহি গ'ল পূৰা গাড়ী লৈ, এতিয়া গাড়ীত চাৰিব লাগিব। শিৱ মন্দিৰ আমাৰ শিঙিবিলৰ
ইংলিছ নগা বজাৰ এই গেটখনেদি পাৰ হৈ গ'লে নাগালেণ্ড যাব পাৰি আৰু বেছি দূৰ নহয় অলপ দূৰ 1-2 কিলোমিটাৰ গ'লে নাগালেণ্ড পায় তো এইটোৱে ৰাস্তা এইটোৱেদি যাব পাৰি আৰু ধুনীয়াকৈ মই কি বুলি মজা হ'ব বনাই ল'বি হেৰি উঠাইছে আজি ৰুবলৈ দিম তো চাওঁ ব'লক কেনেকুৱা কি হয় এইকেইজন মহাজন কেইজন আহিলে দেখিছে নাই কালি কি হ'ল ঠিক নাই আৰু আহিব নোৱাৰিলে আজি আহিলে এইকেইজন চাই লওক এইয়া এনেকুৱা কৰিছে দেখিছে পথাৰলৈ আহিম বুলি কৈ হাল বাবলৈ এনেকুৱা কৰিছে আৰু ৰাইডাৰ লৈ আহিছে দেখিছে ৰাইডাৰ লৈ আহিলে বাৰু মানে পথাৰত নামিব মন যাব জানো আৰু এইটো এটা আৰু এটা এইটোৱে মেইন এয়া আমাৰ ৰোৱনী আহি গ'ল এতিয়া তাৰপৰা আৰু আছে নাই ইমান দেৰিকৈ আহিলে 9টা বাজিলে এতিয়া আহিছে দেখিছে নাই চাই দে এপাক এপাক অ' ভাই চাই দে এইফালে অঁ হাঁহি এটা মাৰি দে আৰু এজনী কোন হয় চাই দে এইফালে চাই দে গাঁওবুঢ়ী আমাৰ মালিক এতিয়া আহিছে নে নাই একদম মালিকৰ দিলে নাই এই লাহে দিয়ে চবতকৈ দেৰি সুস্থি মানুহৰ কথাও নহয় জানো লাইক কমেণ্ট ছাবস্ক্ৰাইব সেইকেইটাতো কওঁ আজি আমাৰ প্ৰথম ঘূৰি যোৱা আপোনালোকে দাদাৰ চেনেলটো মৰম দিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বঙালী কি হল পঠিয়াম নেকি নাই হব দেউতাই আলি দি আছে এইবাৰ অলপ অসুবিধাৰ কাৰণে আলি দিয়াটো অলপ দেৰি হ'ল কাৰণে এতিয়া লগে লগে দি আছে আৰু উপায় নাই নহয় মামা আহি গ'ল আমাৰ ৰুবলৈ আমগুৰিৰ পৰা চাওক পুৰা ৰুই আছে চবেই এই নলাটো চাওক কি ধুনীয়াকৈ পানী গৈ আছে তো ইয়াত মানে ভৰিয়াত ধুবলৈ ভাল হৈছে চাওক একদম পাহাৰৰ পৰা আহিছে আৰু নলাত পাহাৰৰ ভিউটো চাওক কি ধুনীয়া দেখাইছে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰটো কিজানি অলপ বেছি হ'ব ছাবস্ক্ৰাইব কৰি দিব যিসকলে ভিডিঅ' চাই আছে মোৰ ছাবস্ক্ৰাইব কৰা নাই আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই যিকোনো দিয়া মানে ভিডিঅ' যিকোনো আপলোড দিলে আপোনালোকে যাতে সোনকালে নটিফিকেশ্যন পাইগৈ আৰু চাব পাৰে থেংক ইউ